এবাৰ ভাল লাগে যায় আৰু এবাৰ যাম আৰু হা কি বস্তু ইয়াত ঠাণ্ডা এইটো অকণমান ঠাণ্ডা আপোনালোকক দেখাই দি আছোঁ এইটো কি আছে এইটো তাজমহল কিবা আমি এইটো চাইড আহিছোঁ এইটো চাইডে ল'ৰাকেইটা যে আহিছে আমি এইটো চাইডে আহিছোঁ ইমান ডাঙৰ মানে ইমান ডাঙৰ এইটো বেছি ধুনীয়া ন এইটো বেছি ধুনীয়া এই কাৰ্পেটবিলাক যে থাকে হেৰি কৰা সেনেকুৱা টাইপৰ এইবাৰ আহিছোঁ এইটো চাইড এইটো লাষ্ট নেকি ইয়াৰ পিছত আৰু নাই আৰু নাযাওঁ ক'তো নোৱাৰোঁ আৰু ইমান ৰ'দে ঘূৰি থাকিব ৰ'বা দি আছোঁ মইতো ঘূৰি লওঁ এইটো খবৰস্থান নহয় নহয় কিবা মন্দিৰ আছিল মন্দিৰ ক'ত থাকিব মছজিদ যাব নিদিয়ে তালা লগাই থাকে এই 500 বছৰ এটি যি আছে শ্বাহজাহান নে ঔৰংজেব এইফালে বন্ধ তালা মাৰি থৈ দিছে আমি এইফালে যাওঁ আৰু এতিয়া ইমান ডাঙৰ মেহেল এইটো বহুত ডাঙৰ আচৰিত মই আগতে দেখা নাই মানে এনেকুৱা ইমান ডাঙৰ এইটো লালকিল্লাটোতকৈ ডাঙৰ ন বহুত ডাঙৰ লালকিল্লাটোতকৈ ওলাই আহিলোঁ এতিয়া আমি লাঞ্চ কৰিবৰ কাৰণে যাম আৰু আমাৰ কেবখন মাতিছোঁ অনলাইন এখন ৰেষ্টুৰেণ্টত আমি খাব সোমাইছোঁ এতিয়া লাঞ্চ কৰিবৰ কাৰণে এইটো মোৰ ফেভৰেট থামছ আপ পেপচি আৰু কোক এই তিনিটা মোৰ ফেভৰেট তাৰপিছত ৰাইচ চিকেন কাৰীটোৱে ভাল লাগে বেলেগ মোৰ একো ভাল নালাগে এইটো নানৰ লগত কি আহি আছে পনীৰটো আহি কি পনীৰ দিছিলা চাহি পনীৰ দিল নাই চাহি পনীৰ দিছে চাহি পনীৰ চাহি পনীৰটো হোৱা নাই ৰেডি হোৱা নাই চাহি পনীৰটো আমাৰ দেৰিকৈও দিয়া গৈছিল ন আমি ৰাস্তাৰে গৈ আছোঁ তাজমহলৰ এতিয়া ইমান বাছ পাৰিব লাগে বহুত ৰ'দ আছে আজি বহুত বেছি কিমান দূৰ ইয়াৰ পৰা এইবিলাক ৰাস্তাত দোকান আছে এইবিলাক পানী পুৰি কোনে লৈ সেইটো সেইটো বটল দুটা ল'ব পাৰি ভাল এইবিলাক কেপ পাই তাৰপিছত গৰম লাগিলে পিন্ধিব পাৰি আৰু ফটো উঠিবৰ কাৰণে ভাল তাৰপিছত এইবিলাক এইটো চাইড যাব লাগিব আমি লেফ্ট চাইড যাব লাগিব লেফ্ট চাইডে যাব লাগিব ইমান গৰম এইফালে যাব লাগিব এইটো ৰাস্তা দি গৈ আপোনালোকক তাতে যা লগ কিবা এটা মছজিদ আছে ন তাৰপিছত এইফালেৰে যায় না তুমি খাই দিয়া ऐसे आप ले जाओगे बस गाइड हमारे पास है এইফালেদি সোমাব লাগে এইফালেৰে বহুত মানুহ বহুত ভিৰ আছে আজিও এইফালে গৰম এইফালে মানুহ क्या এই আমি ভিতৰত সোমালোঁ আৰু ফালৰ পৰা এনেকৈ ওলাই আহিলোঁ তাৰপিছত কোনফালে এই আগৰ ফালে মোৰ সন্মুখৰ ফালে এইফালে যাব লাগিব এইফালেৰে আমি যাম আৰু আপোনালোকক দেখাই দি আছোঁ ইফালে ভিতৰত সোমালোঁ চেকিং কৰা হ'ল আমাৰ বহুত চেকিং কৰে ন বহুত একেবাৰে ছোৱালীৰ লাইন বেছি নাই ল'ৰাৰ বহুত কিন্তু মানুহ কিমান মানুহ এইফালে এনেকুৱা হয় এই হেৰি আগ্ৰা ফৰ্টটোৰ নিচিনাই ন তাৰপিছত এইটো গেট হয় এতিয়া আহিছোঁ আৰু এইখিনি গেটটোৰ সন্মুখতে বহি আছোঁ
এতিয়া ভিতৰত সোমামগৈ ইয়াত বহুত গৰম বহুত মানুহ অৱস্থা বেয়া হৈ গৈছে আমাৰ দেউতাৰে তাৰপিছত আপোনালোকক ডাইৰেক্ট মই ভিতৰত সোমাই লগ পাই আছোঁ যাবি আৰু ভিতৰত ন তাজমহল সেইটো তাজমহল ইয়াৰ পৰা দেখা পোৱা গৈছে অকণমান মই এইখিনি পাৰ হৈ আপোনালোকক ভালকৈ দেখাই আছোঁ এইখিনি এইটো মানে পাৰ হৈ লওক গেটটো সেইটো হয় তাজমহলটো অকণমান জুম কৰোঁ এইটো দেখা পাইছিলোঁ তাৰ পৰা সেইটোৱে দেখা পাইছোঁ সেইটো নহয় আৰু এইবিলাক চাৰিওফালে বহুত মানুহ আমি অলপমান আগৰ ফালে যাই আছোঁ এতিয়া সন্মুখৰ পৰা চাই এবাৰ এইজন খুৰাই আমাক ফটোগ্ৰাফি কৰি আছে আৰু আমি এতিয়া ওচৰত যাই আছোঁ ফটো উঠিব লাগিব আৰু লগতে ভিডিঅ' বনাব লাগিব ফটোবিলাক দৰকাৰ আমি বুঢ়া হ'লে চাব লাগিব এইটো হয় সন্মুখৰ পৰা মানে আৰু গোটেই সন্মুখৰ পৰা নহয় অকণমান দূৰ আছে আমি যাই আছোঁ আৰু এতিয়া এইটোত উঠিম এই ষ্টেজখনত উঠিম তাৰপিছত ইমান গৰম মানে পানীবিলাক চাগে বেয়া গৰম হৈ গৈছে যদি ইমানলৈকে যাম আৰু ভিতৰত সোমাই যাম আৰু আহি সন্মুখে পালোঁ ফটো চটো তোলা হ'ল কিন্তু একদম গৰমতে 40 ডিগ্ৰী আছে আজি 40 ডিগ্ৰী মই কেতিয়াও ক'তো থাকাই নাই দিল্লীত বহুতবাৰ আহিছোঁ কিন্তু ঠাণ্ডাৰ দিনত আহিছোঁ গৰমৰ মানে লাষ্ট ছেপ্টেম্বৰত আহি পাইছিলোঁ ন মানে ছেপ্টেম্বৰত আহিছোঁ আৰু গৰম বুলি মানে গৰমৰ দিনৰ ভিতৰত ছেপ্টেম্বৰত আহিছোঁ তেতিয়া ইমান গৰম পোৱা নাছিলোঁ আৰু এনেকৈ ঘূৰাও নাছিলোঁ কিন্তু এইবাৰ মানে এনেকুৱা টাইমত মই দিল্লী কেতিয়াও অহা নাই যিমানবাৰ আহিছোঁ ডিচেম্বৰ জানুৱাৰী নৱেম্বৰ এনেকুৱা তো বহুত গৰম পাইছোঁ এতিয়া অকণমান আগলৈকে যাওঁ আৰু ভিতৰত কি আছে ভিতৰৰ ফালে গৈ আপোনালোকক লগ পাই আছোঁ সেইটো মানে আমি এইটো গেটেৰে এণ্ট্ৰি কৰিছিলোঁ তাৰপিছত এইফালে এনেকুৱাকৈ চেকিং হৈ আহি এনেকুৱাকৈ সন্মুখৰ পৰা ওলাইছোঁ যেতিয়া মানে এক্সিট কৰিম এইটোৰে কৰিম ন এইটো গেটেৰে কেমেৰামেনটো কোনটো গেটত থাকিব এইটোত ৰ'দত আমি দুটাই পূৰা ঘূৰি আছোঁ ছাতিও নাই কেপ নাই একো নাই পূৰা ছানবাৰ্ণ হ'ব আজি ন একদম কি ৰ'দ দিছে 40 ডিগ্ৰী তাৰপিছত এইখিনি ঘূৰি আমি যাম আৰু আমাৰ 5:45 ট্ৰেইন 5:45 আমি ভাবিছিলোঁ 5টাৰ ইয়াত 2-3 ঘণ্টামান থাকিম কিন্তু নহয় 5:45 6টাৰ আমি আৰু এক লাগিব ষ্টেচনত এখন দৰ্জা আছে আগৰ ফালে আৰু আমি ইয়াত বহি আছোঁ অকণমান ৰ'দটো কম হৈছে কিন্তু গৰমটো কমা নাই আমাৰ মুখবিলাক একদম পুৰি গৈছে একদম মোৰ পুৰিছে আৰু মুখবিলাক নাও গৰমৰ দিন আহিলে ঠাণ্ডাৰ দিনত আহিব লাগে আপোনালোকে আহিলে ঠাণ্ডাৰ দিনত আহিব ইয়াত ডিচেম্বৰ জানুৱাৰী এনেকুৱা টাইমত আহিব এতিয়া বহুত গৰম যাওঁ ইয়াত আমি ফটো উঠিছিলোঁ আমাৰ ফটোবিলাক আহিল চাওঁ এতিয়া যাওঁ আৰু আমি এইটো ছাইডেৰে গৰম লাগিছে বহুত আৰু টাইম হৈছে আমাৰ ট্ৰেইনৰ 5টা বাজি গৈছে মই মোবাইলত ফটোখিনি ইনষ্টাত আপলোড কৰি আপোনালোকে চাই ল'ব পাৰে মই ইনষ্টা লিংকটো দি দিম বাৰু একেলগে যদি চাব বিচাৰে ট্ৰেইনত পঢ়িলোঁ আমি 10 মিনিটত দৌৰি আহি পাইছোঁ ভাগৰ লাগি গৈছে যোৱা নাই আৰু যাব 5:45 আৰু 1 মিনিট আছে 1 মিনিটত আগৰ ফালে বহুত মানুহ আছে এইখনত এইটো 5:45 5:45 হৈছে আৰু এখন ষ্টাৰ্ট দিছে যাব লাগিছে পূৰা টাইমত যাম আমি 1.5 ঘণ্টাত যাই পাম ন 1.5 ঘণ্টাত যাই পাম কেইটামান থৈ যাওঁ এতিয়া আকৌ আহিম পিছত মাহঁতৰ লগত
আমাক এতিয়া দিছে এইবিলাক দিছে কিবা কিবি এইবিলাক চানা মিঠাই এই কি বা আলু চাটনি মেংগ' নাখাওঁ মই একো খাবৰ মন নাই চাহো দিছে চাহ আহিব অকণমান দেৰিকৈ এতিয়া আৰু পাম আৰু 1 ঘণ্টামান দেৰিকৈ 1 ঘণ্টা লাগে নিউ দিল্লী পালোঁ নিউ দিল্লী আহি বহুত মানুহ ইয়াতো এনিটাইম মানুহ থাকে ৰাতি 1 2লৈকে ইমানেই থাকে ম'ম' খাব সোমাইছোঁ ম'ম' আৰু চুইট কৰ্ণ খাম এইটো মেট্ৰ' ষ্টেচন আমি ট্ৰেইনৰ পৰা নামি মানে বেছি নহয় এটা ষ্টেচন সেইকাৰণে মেট্ৰ'ত ভাল লাগি যাব হোটেল পালোঁ অকণমান ফ্ৰেছ হ'লোঁ এইটো আজি তাৰ পৰা আমাক দিছে ল'ব খোজা নাছিলোঁ কাৰণ আমাৰ আনিবৰ কাৰণে বেগ নাছিল একো সৰু বেগ এটা লৈ গৈছোঁ তাতে আনিবৰ কাৰণে অসুবিধা হয় এইটো 50 ৰুপিছত দিছে বহুত ধুনীয়া হয় আমি প্ৰথমতে তাতে তাজমহলটো লৈ ল'লোঁ জোৰ জবৰদস্তিয়ে দিছে আমাক তাৰপিছত আহি ঘৰত থৈ দিলোঁ তাৰপিছত কোনোবা কাৰণে কৈছে যে তাজমহল বোলে ঘৰত ৰখা ভাল নহয় কবৰস্থান কাৰণে চ' সেইকাৰণে আকৌ তাজমহলটো গুচাই দিছোঁ ৰুমটো বহুত লেতেৰা হৈ আছে লেতেৰা মানে এইবিলাক জোতা চেণ্ডেল য'তে ত'তে থোৱা আছে কালি যাম যিহেতু পেকিং কৰিব লাগিব কাৰণে এতিয়া অৰ্ডাৰ কৰিছোঁ পেপচি কেপচি এইবিলাক খাই লওঁ আৰু শুই যাওঁ গুড নাইট বাই